মোৰ খবৰ পুৰা ভাল আৰু আজি ৰাতিপুৱা আহি পাইছোঁ মই চাংচাৰি মানে এতিয়া যাম গুৱাহাটী আৰু মানে চাংচাৰি কেইদিন আহিছোঁ চাংচাৰিৰ পৰা চব ভাগে ভাগে যাম তাৰপিছতে আছে আমাৰ জিংকি কনজিউমাৰ নাম্বাৰ যদি আছে আমাৰ জিংকি যাব এহাতে মানে গাড়ীত যাব আৰু মই এলত যাম যদি আহিছে আজি গাড়ীত যাৰা নুকুলে আমাক নুকুলে মানে মোক নুকুলে মানে মোক নাতে আতে গাড়ী ধৰাইতে গাড়ীত যাব আমি বাইকত যাওঁ এতিয়া বাইকত যাম গুণগুণ হাই দিয়া তই আকৌ ভিডিঅ'টো কওক যাম আৰু কি কাৰণত যাই আছে পিছত কৈ আছে মাক আমি শ্বিলং যাই আছো তোক এটা ভিডিঅ' দিছো চা শ্বিলঙত ভিডিঅ' দিছি দে একো নাই শ্বিলঙত বৰষুণে ওলাম নেকি হা শ্বিলঙত বৰষুণে পাইছে লগত নেটবিটে আছে আমার এই অবস্থা পুরা জিকি গেছো গাইস ফাইনালি আমি ঘর পাও আৰু জিকি জিকি জৰ্ণে অলপমান আমাক আগবাঢ়ি নিব আহিছে এফালে কইটা যাই আছে তো গাইজ এতিয়া আমি আহিলো ক'ত আহিছোঁ খামৰেঙাত আহিছোঁ মানে মামাহঁতৰ ঘৰৰ পৰা মানে বিল আৰু চাবৰ কাৰণে আহিছোঁ গোটেইকেইটাই আৰু আজি মানে আছে আমাৰ মামাহঁতৰ আটাৰ কাম মানে শ্ৰাদ্ধ তো মামাহঁতৰ ঘৰত কৰি আছে আৰু আমি চলিকেইটাই মানে ইয়াতে ফুৰিবৰ কাৰণে আহিছোঁ চন্দ্ৰপুৰত আছে চন্দ্ৰপুৰৰ আগত চন্দ্ৰপুৰৰ পৰা অলপ আগত তো এতিয়া বিল চাবৰ কাৰণে আহিছোঁ আপোনালোককো দেখি আছোঁ বহুত ধুনীয়া মানে জেগাটো ফটোশ্বুট চলি আছে গাইজ এফালে আমি দৰ্শক শুনো মই জ্বৰ উঠছি গাইজ টেবলেট খাই ল আইছি আৰু মিমি একটাৰ ঘৰত তলত চাই ছায়াত ৰখ শুনো কেনেকুৱা লাগিলে আহি ভালেই লাগিলে ইয়াতে আহি ঝৰ্ণা বহুত ভাল লাগিল গোটেইকেইটা আমি একেলগে ৰাহুল কেনাই লাগিল তহঁতৰে জাগা তহঁতে আনছা তহঁতৰ আৰু কি বেয়া লাগিব ন আনলিও আমি 200 বস্তু দে এফালে আমাৰ আয়ুষ আছে গাইজ আইচক্ৰীম খাই আছে জিংকি কেনাই লাগিল আহি কিনে গাইজ আমি যাওঁ এতিয়া ঘৰত আৰু এতিয়া যদি মানে কোনোবাই ধৰক পিকনিক খাব আহিব খুচি আহিব পাৰে ধুনীয়া ধুনীয়া মানে জেগাটো আৰু ধুনীয়া বগৰীৰ গছ আছে বগৰী খাব পাৰিব আহি কিনে আহিলি হ'ল এফালে আমাৰ ব্ৰ ভাইটি গাইজ আপোনালোকে মানে এনেকুৱা হৈছে না ক'ৰবাত গৈছে বহুত এনজয় কৰি আছে আহি কিনে মানে ভাবি আছে আৰু যে ঘৰত যাই কিনে মানে গালি খাব আৰু আজি আমাৰ লগতো মানে আহিছে বহুত গ'লোঁ এনজয় কৰিলোঁ ফুল মস্তি কৰিলোঁ এতিয়া ঘৰত গালি খাই আছোঁ বহুত দেৰি হৈ গ'ল যে আমি যাই কিনে আহাতে কাৰণ গোটামাখান মানে চলি গৈছোঁ ঘৰতে 3:30 বাজি গ'ল 4 বাজিব পূজাই হ'ল কিজানি আমি হাত হাই মই কাটি খাই আছোঁ হাই দে হাই দিয়ে হাই মামি মামি তোমার ডাঙৰ মামি হাই দে হাই এইটো মাহী এইটো মামি এইটো মাহী
এইটো মাম্মি এই তোমাৰ হাগু ক'ত চিচি দিয়ক ইমান হাল্লা হৈছে এইটো আমাৰ এইটো হেণ্ডসাম মামা আমাৰ হেণ্ডসাম মামা কি বিজু এই অমিতাভ বচ্চন আৰু হেমা মালিনী দেখা মইতো তাৰ ফটোখন চালি পুৰা অমিতাভ বচ্চন হ'লে পাওঁ কান বই যায় দেখো মাছি তো গাইজ মানে আমি বহুত দিনৰ মূৰত একেলগে ডাঙৰ মামাহঁতৰ ঘৰত আহিছোঁ আৰু যিহেতুকে মানে মামাহঁত গুৱাহাটীতে থাকে আমি গাঁৱতে যোৱা হয় গুৱাহাটীত মানে গেলিও ধৰক এনেকৈ গোটেইকেইটাই লগ পোৱা নাযায় আজি আটাৰ কাম বুলি গোটেইকেইটাই লগ পোৱা গৈছে আৰু সেইকাৰণে বহুত বেছি এনজয় কৰিলোঁ আমি আৰু এয়া চবে ধেমালি কৰি আছে আৰু এতিয়া আমি যাম মাহীহঁতৰ তাতে মানে চাংচাৰিত থাকিম আজি তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ বাই বাই।